সাদিনীয়াকৈ হোৱা ভাগৱতৰ শেষত আজি ভাগৱত শেষ হৈছে। ভাগৱত শেষ হৈ নামঘৰ চাৰিওকাষে ভাগৱত প্ৰদৰ্শন কৰা দৃশ্যই আপোনালোকে চাওক। নামঘৰৰ চাৰিওকাষে ভাগৱত ভ্ৰমণ। চৰিত পৰম গীত আত পৰে নাহিয়া রাম কৃষ্ণ চরিত পরম মিত আত পরে নাহিয়া ভাগৱতৰ শেষত নামঘৰ চৌপাশে ভাগৱত ভ্ৰমণ কাৰ্যসূচী। রাম রাম কুটি কুটি জৈত জপ তপ দান হবে